গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভাবিছোঁ আজিৰ পৰা আকৌ পুনৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বুলি। তাকে বহুদিন হ'ল ভিডিঅ' নাই দিয়া মানে কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে ভিডিঅ' বনোৱা হোৱা নাছিলে। শুই উঠি ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি এতিয়া বোলো গৰম পানীকে এগিলাচ খাওঁ। এগিলাচ মানে এই আমাৰ গ্লাছটো এনেকুৱাই আৰু, কি কৰিব, দুখীয়া মানুহ উপায় নাই। কিন্তু আমাৰ চাহ খোৱাৰ কোনো অভ্যাস নাই, সেইটো কাৰণে হয়তো বহুত কিবা কিবি ভাবিব পাৰে, কিন্তু গৰম পানীটো ৰেগুলাৰ লাগিব। হেই মইনা কলিজা, কি কৰিছা? চাওঁ মুখখন দেখুওৱা, চাওঁ। এইয়া অঁ মইনা কলিজা চাহ। আৰু এইফালে ভাত ৰেডি হৈ গ'ল। চাওক না কি বনালে, ঐ আলু ভাজি। উপায় নাই, তেনেকৈ খাব লাগিব। এতিয়াতো ৰাতিপুৱা 8টা চাৰে 8টা বজাত আমাক ভাত লাগিবই, আৰু 9টা বজাৰ আগতে ওলাই যাব লাগিব। ডেইলি সেইটো আমাৰ ৰুটিনে, উপায় নাই, যাবই লাগিব, কি কৰিব। ওলাই যাওঁ বুলি ভাবি আছোঁ। অথনিৰ পৰা ৰখি দেখিছেনে, বতৰটো একদম নেৰাই হৈছে। কেনেকৈ যাওঁ মানে একদম চিন্তা কৰি পোৱা নাই। ইফালে বছৰো ফোন আহি আছে, বতৰো নেৰা হ'ল, বছৰেও ফোন কৰি আছে। কি কৰোঁ মানে, উপায় নাথাকিলে চাওঁচোন আৰু 10-15 মিনিটমান। উপায় নাথাকিলে এনেকৈ যাব লাগিব। বৰষুণ এৰিলেও উপায় নাই, ছাতি এটাকে লৈ ল'ব। মানে কি, মোৰ ৰেইনকোট আছিলে, ৰেইনকোটটো আপোনাৰ হেৰিত থাকি আহিলে, কি ঘৰত থাকি আহিলে। এতিয়া হঠাৎ ৰেইনকোট এতিয়া ল'ব পাৰি, তথাপিও মানে চাওঁ, চলাই দিব এনেকৈ চলি যাব পাৰিম নেকি এইকেইদিন বোলো। বৰষুণটোতো দিয়ে থাকিব ন, এতিয়া উপায় নাই। ছাতি এটা আছে, ছাতিটোকে লৈ যেন তেনে বাচন্তিখন উলিয়াই ওলাই যাব লাগিব আৰু। বাচন্তিও চাওক না, বাপৰে কি অৱস্থা হৈ আছে, দেখিয়ে বেয়া লাগিছে। মানে ধুবই পৰা নাই, কি কৰোঁ, বতৰে এনেকুৱা কৰিছে, উপায় নাই। একদম মানে আজি কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বাচন্তিখন চাওক না, কি অৱস্থা। একদম মানে দেখিয়ে কিবা এটা লাগি গৈছে। মানে এনেকৈ মই সদ্যহতে নথওঁ বাচন্তিখন, কিন্তু এতিয়া ইয়াৰ পৰিস্থিতিয়ে কৰিছে, উপায় নাই, কি কৰিব আৰু। বৰষুণ এৰিলে বাৰু এইটো চিকচিকীয়া হৈ যাব, পূৰা ধুই মেলি নতুনকৈ আকৌ পুনৰ নিজৰ একদম বাচন্তিৰ নতুন জীৱন দি দিম। কিন্তু বৰষুণটো এৰিব লাগিব। বৰষুণ এৰিলে আৰু কেনেকৈ হ'ব, বৰষুণটো এৰক, তাকে চিন্তা কৰি আছোঁ। বৰষুণ এৰিলেই আমি আৰু যাব পাৰিম আৰু, উপায় নাই। এই আমাৰ বাইদেউ ওলাই আহিছে, তেখেতে কালি মানে আপোনাৰ কি ৰেইনকোট ল'লে নেকি, ৰেইনকোট লোৱাৰ কাৰণে এতিয়া ওলাই আহিছে আৰু। এইটো চাওক, অকণমান জুম কৰি দেখাই দিছোঁ। বাইদেউ গ'ল আৰু, তেখেতৰ হেৰি কি ৰেইনকোট আছিলে, ৰেইনকোট থকাৰ কাৰণে বাইদেউ গ'ল। তেনে মোৰ মানে কি, ময়ো যাব পাৰিলোঁ হয় তিতি, কিন্তু এই দুদিন তিতি আছোঁ, নন ষ্টপ তিতি থকাৰ কাৰণে আপোনাৰ গাটো অকণমান কিবা ধৰণৰ লাগে, মানে জ্বৰ এনেকুৱা ভাৱ হৈ আছে মানে। সেইটো কাৰণে অকণমান তিতিবলৈ বেয়া পাইছোঁ। বৰষুণটো অকণমান এৰিলে যাম আৰু, বেছি টাইম নৰখোঁ। চাওঁ, বতৰটো অকণমান বাৰু এয়া দেখি আহিছে তেনেকুৱা হৈছে বাৰু। চাওঁচোন, অকণমান বৰষুণ কমিছে বাৰু, চাওঁচোন কি হয়। ফাইনেলি বৰষুণত চেলেঞ্জ কৰি যাবলৈ ওলাইছোঁ। হাতত আছে ছাতি, লগত আছে বাচন্তি, আৰু যাওঁ তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাই বাই মইনা কলিজা, বাই বাই। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আজিৰ ভিডিঅ' ধামাকা হ'বলৈ গৈ আছে। যাওঁ বুলি ভাবিছিলোঁ, পিছফালৰ পৰা মইনা কলিজাই মাত দিলে নহয়, ময়ো যাম বুলি। মই ব'লা তেনেহ'লে নে কি। তাইও এয়া জালিব ফিটিং হৈ আছে, এয়া দেচোন, আইচ ৰাম কি সুন্দৰ ড্ৰেছ। ইচ আজি মইনা কলিজা ফিটিং, মানে আজি মইনা কলিজা মোৰ লগতে যাব, একেলগে যাম। অকলে কি কৰি থাকিব, তাকে বৰ লাগিব চাগে। সেইকাৰণে তাইও পিছত ভাবিলে চাগে, নাই মই যোৱাও ভাল হ'ব, একো নাই, মই কৈছোঁ ব'লা যাওঁ, ভালেই লাগিব দিয়েচোন। চবেই তাতে ইমান
মানুহৰ আমি থাকে ন এনেই কথা চথা পাতি থাকোঁতে কেতিয়া সময়বোৰ পাৰ হৈ যায় পাত্তাই হৈ যায় একো নাই ব'লা যাওঁ এই ডিউটিলৈ ওলাই আহোঁতে মাহীহঁতে ফোন কৰিলে সিহঁতেও আহি আছে বোলে তাতে আকৌ আহি লগ পালোঁ ভোক লাগিছে এই বোলে ভোক লাগি ইয়াত পৰঠা খাইছে এতিয়া মাহীহঁতক বাই বাই দিলোঁ আৰু আমিও যাওঁ ডিউটিলৈ তিতিবুঢ়ী হ'লেও পালোহি আৰু কৰ্মস্থলীত মানে আৰু ডিউটি জেগাত তাৰপিছত এয়াই আহি আছে খাদ্য বস্তু আপোনাৰ গেলাচি দাচনি কৈ যায় এইফালে ইয়া পিঠা নেকি অঁ পিঠা পিঠা এইখিনি চাউলৰ পিঠা বিশেষকৈ তাইৰ কাৰণে ন অঁ মোৰ কাৰণে আনিছে আমি এতিয়া খাম আৰু ঠাণ্ডা বতৰত যিমান পাৰে চেষ্টা চুবাম ঈদৰ পিছদিনা দুদিনমান পাছত আনিছিলোঁ ঘৰত গুচি গ'ল এইটো ঈদত বিশেষকৈ বনাই ন এই পিঠা এতিয়া আমি ঈদৰ মানে এডভান্স ঈদ এতিয়া মানিম আমি এতিয়া আমাৰ খোৱা এজন ঠাণ্ডা বতৰত যিমান পাৰে চেষ্টা কৰিম একদম পূৰা খাম আৰু আছে কাপোৰ দি সানি ডিউটিৰ পৰা আহিলোঁ আহিলোঁ মানে আজি অলপ সোনকালে আহিলোঁ বতৰটো চাওক না বতৰটো আজি অলপ ভাল কৰিছে ফৰকাল কৰা নিচিনা লাগিছে আশা কৰিছোঁ আজিৰ পৰা অলপ ভাল হ'ব যেন লাগিছে তাকে চবৰে বহুত এই 3-4 দিন এনেকুৱা নেৰানেপেৰা বৰষুণ দিলে নহয় কৈছোঁ নহয় একদম মানে আমনি লাগি গৈছে আৰু উপায় নাইকিয়া হৈ গৈছে তাকে ভিডিঅ'টো চাবচোন কেনেকুৱা পালে জনাব আৰু বৰষুণত কেনেকৈ আপোনালোকে দিনবোৰ কটালে সেইটো আপোনালোকে কমেণ্টত ক'বচোন কেনেকৈ পাৰ কৰিছে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই